নমস্কাৰ বন্ধু বান্ধৱীসকল। মই এতিয়া ভাত খাবলৈ লৈছোঁ। এয়া হ'ল ফুলকবি আৰু জাতিলাও, বাহু মাছ, এয়া কণী আমলেট আৰু চব্জি, শুকান চব্জি। বন্ধুসকল, ভোগালী বিহুৰ শুভেচ্ছা থাকিল আপোনালোকলৈ। মই এতিয়া আৰম্ভ কৰোঁ। এই ভাতকেইটা খাওঁ আৰু। আজি নাতিটো নাই, সি শুই দিলে, টোপনি ধৰিছে বুলি অকলে খাবলগীয়া হৈছে। আপোনালোকে বাৰু খালেনে ভাত? নাই খোৱা যদি আপোনালোকৰ মোৰ লগতে খাই থাকক। বাহু মাছ, ডাঙৰ বাহু মাছ 800 টকাকৈ যিকে বিকিছিলোঁ, ময়ে নিজে বিকিছিলোঁ বাৰু। তাৰে অলপ খাবলৈ আনিলোঁ, বৰ ধুনীয়া সোৱাদ। 12 কেজি আছিলে। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছেনে? পাইছে যদি কমেণ্ট কৰিব, লাইক কৰিব আকৌ। কোনোবাই বেয়াকে কমেণ্ট কৰিলেও বেয়া নাপাওঁ বাৰু। আপোনালোকে বেয়াকে কৰিলেও আপোনালোকৰ আশীৰ্বাদ বুলি ধৰি লওক। মাছৰ তৰকাৰীখন খাই খুব ভাল লাগিছে। আমাৰ ইয়াৰ লোকেল চব্জি, ফুলকবি আৰু জাতিলাও, বাৰীত লগা, কিনি আনিছিলোঁ খালি, মোৰ ঘৰৰ নহয়। খুব সোৱাদ। আপোনালোকৰ ঘৰত বিহু এদিন চাহ খোৱাও ভিডিঅ' এটা দিম বাৰু আপোনালোকক চাব। বিহুতে পিঠা পনা আদি কৰি।
বন্ধুসকল মই মাছ বিকো, মাছ মাংস বিকো। কেতিয়াবা ভিডিঅ' বনাব নোৱাৰো মানে সপ্তাহিক বজাৰত যাবলগীয়া হয়, সেইকাৰণে কেতিয়াবা একেৰাহে বনাই থাকিব নোৱাৰা, তাৰ কাৰণে আপোনালোকে বেয়া নকব। এই আমাৰ নামঘৰত দবা কোবাইছে। এই নামঘৰত আমাৰ নাম আছে। মোক মাতিছিলে, মই অকণমান অসুবিধাৰ কাৰণে যাব নোৱাৰো বুলি ক'লো আজি। বন্ধুসকল